মই ৰাতিপুৱা ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিছোঁ। মই গা পা ধুই লৈছোঁ পূৰা একদম ধুনীয়াকৈ। তাৰপিছত এতিয়া চাহ বনাওঁ। আজি বন্ধৰ দিন যেতিয়া আৰু চাহকাপ খাই ধুনীয়াকৈ আৰামছে কামকেইটা কৰাই কাম আৰু কি কৰিব। গোটেইকেইটা উঠিলোঁ, এতিয়া চাহ খাই লওঁ। চাহ খাই উঠি আৰু কি কৰোঁ অলপ আপোনালোকক দেখাই যাম। বিশেষ একো নাই, খালি ৰুমতে আজি আৰু বন্ধ বুলি এনেকৈয়ে আৰু চাহটো খোৱাৰ পিছত আৰু কি কৰোঁ, লাহে লাহে ওলাই যাব মন যায়। পিছত ইমান গৰমৰ কাৰণে আৰু ক'ত ওলাই যাব। চাহখিনি বনাই ল'ব পাৰি। গাখীৰ চাহত আৰু ইলাচি আৰু আদা দিলে অকণমান খাই ভাল লাগে, সেইকাৰণে মই বনালে গাখীৰ চাহত দিওঁৱেই আৰু। ৰাতিপুৱা আচলতে লাল চাহ খাব লাগে, কিন্তু গাখীৰ চাহ খালে অলপ ভাল লাগে আৰু মনটো। গোটেইকেইটাই চাহটো খাই লওঁ, পায়স আৰু মিঠাইৰ লগত খাই লওঁ আৰু। এতিয়া আৰু বায়ে ডাইৰেক্ট ভাতে বনাব গ'লে। ভাত বনাই দাইলটো হোৱাৰ পিছতে আৰু বায়ে এতিয়া আম টেঙা বনাই আছে। মানে আম টেঙা সৰিয়হ আৰু জলকীয়া দি শুকান জলকীয়া দি পেলাই তেলতে এনেকৈ দি আমখিনি দিছে। তাৰপাছতে সৰিয়হ দিওঁতে যি চিটিকিছে নহয়, ওচৰত থাকিব নোৱাৰি আৰু এনেকৈ ৰখি। বনাইছে, ধুনীয়া বনাই দেই তাই, কিন্তু খায়ো ভাল লাগে এনেকৈ গৰমত। তাৰপিছত আম টেঙা হৈ গ'ল আমাৰ। এতিয়া বনাব চিকেনটো বনাবৰ কাৰণে তাই দিলে তেল। মই ওচৰতে ৰখি চাই আছোঁ আৰু বনাই থাকক আৰু ভালে ওচৰতে ৰখি থাকিও ভাল লাগে কেতিয়াবা। এতিয়া মাংসটো বনাব, তাৰপিছত আলু ভাজিব, তাৰপিছত ডিমৰ কিবা বনাব। মানে ৰুমত থাকিলে গোটেইকেইটা একেলগে থাকিলে বাৰু খায়ো ভাল লাগে এনেকৈ যোগাৰ পাতি কৰি। আপোনালোকে কেতিয়াবা এনেকৈ আম টেঙাটো বনাব পাৰে। এনেকৈ আৰু বনাই আছে লাহে লাহে। বেলেগতো কাম নাইয়ে বাৰু আজি। মাংসটো হোৱাৰ পিছত আৰু আমি আলুটো ভাজিব আছে দেই, পাহৰি গৈছিলোঁ। আদা নহৰু পিঁয়াজ মছলা গোটেইখিনি দি লৰাইছে, আলু দিলে। এতিয়া ধুনীয়াকৈ ভাজিব অকণমান, হৈয়ে গ'ল আৰু। হৈ গ'ল, এতিয়া আমি আৰু লাহে লাহে খাম ভাত। ভোকে লাগিছে দেই দেখি পেলাই, খাই লাগি আছে মোৰ আজি কিবা। তাৰ মাজতে আৰু এনেকৈ হৈ গ'ল, লাহেকৈ আৰু খাই দিওঁ ভাত আজি। বাই বাই। কেনেকুৱা পালে ভিডিঅ'টো চাই। বিশেষ একো নাই, হ'লেও আপোনালোকে যদি এনেকৈ ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু। বাই বাই।